তো বন্ধুসকল আপোনালোকৰ ঘৰত যদি আছে ৰেচন কাৰ্ড আৰু সেইখন ৰেচন কাৰ্ডৰ লিষ্টত যদি আপোনালোকৰ নাম আছে তেনেহ'লে আপোনালোকৰ নামৰ লগতে আপোনালোকৰ আধাৰ কাৰ্ডৰ ছেডিং কমপ্লিট হ'ল নে হোৱা নাই এতিয়ালৈকে সেইটো আপোনালোকে কেনেকৈ চাব ঘৰতে বহি। তো বন্ধুসকল ইয়াৰ কাৰণে আপোনালোকৰ যিটো এপি শ্বপ ডিলাৰ আছে এজেণ্ট আছে সুলভ মূল্যৰ দোকানী তাৰ যিখন অনলাইন লিষ্টখন আছে সেইখন লিষ্ট আপোনালোকে ইয়াৰ পৰা ডাউনলোড কৰিব লাগিব। যাৰ কাৰণে আপোনালোকে google.com আহি RCMS বুলি সাৰ্চ কৰি দিব। এইটো চাওক rcmsassam.gov.in এইটো সাৰ্চ কৰি দিয়াৰ পিছতে ইয়াত প্ৰথম যিটো লিংক আহিব RCMS আসাম ষ্টেট পৰ্টেল ইয়াত আপোনালোকে ক্লিক কৰি দিব। অলপ সময় ৱেইট কৰিব, এইটো পেজটো লোডিং হওঁতে অলপ টাইম লাগে। চাওক আপোনালোকে চাব পাৰিছে ইয়াত নেশ্যনেল ফুড ছিকিউৰিটি প্ৰগ্ৰাম এইটো হৈছে অফিচিয়েল পৰ্টেল গভৰ্ণমেণ্ট অফ আসামৰ। তো বন্ধুসকল এইখন পেজ অ'পেন হোৱাৰ পিছতে ইয়াতে আপোনালোকে চাব পাৰিছে ৰেচন কাৰ্ড বুলি লিখা আছে। ইয়াত আহি ৰেচন কাৰ্ড ডিটেইলছত ক্লিক কৰি দিব। এইটো ক্লিক কৰি দিয়াৰ পাছত এইটো পেজ অ'পেন হ'ব। ইয়াত আপোনালোকে কেপচাটো টাইপ কৰি দিব। মই ইয়াত টাইপ কৰি আছোঁ। তাৰপিছত ভেৰিফাই কৰি দিব। ভেৰিফাই কৰাৰ পাছতে চাওক এইখন পেজ অ'পেন হৈ যাব। ইয়াত অলৰেডি ষ্টেট দিয়া আছে আসাম। তাৰপাছত আপোনালোকে আপোনাৰ ডিষ্ট্ৰিক্টখন চিলেকশ্যন কৰি ল'ব। তো আমাৰ যেনেকুৱা হৈছে ধুবুৰী ডিষ্ট্ৰিক্ট মই চিলেক্ট কৰি আছোঁ ধুবুৰী ডিষ্ট্ৰিক্ট। তাৰপাছত এইটো আপোনালোকে ধুবুৰী ডিষ্ট্ৰিক্টে পাই যাব। আপোনাৰ নিজৰ যেনেকুৱা ডিষ্ট্ৰিক্ট আছে চব এনেকৈ চিলেক্ট কৰি ল'ব। আমাৰ যেনেকুৱা বিলাচীপাৰা চাব ডিভিজন হয়, বিলাচীপাৰা চিলেক্ট কৰিছোঁ। তাৰপাছত বন্ধুসকল এইটো হৈছে আপোনালোকৰ এপি শ্বপ ডিলাৰৰ যিটো নাম আছে সেইটো ইয়াতে আপোনালোকে চিলেক্ট কৰি ল'ব লাগিব। আপোনালোকৰ ৰেচন কাৰ্ডত চাই ল'ব, তাতে লিখা আছে সুলভ মূল্যৰ দোকানীৰ নাম। তো যিটো নাম হয় ইয়াতে আপোনালোকে ভালদৰে এইটো চিলেক্ট কৰি ল'ব। মই যেনেকৈ চিলেক্ট কৰি লৈছোঁ। তাৰপাছত স্কিমত আহি পেলাই চাওক ইয়াত স্কিম আছে। স্কিমত আহি পেলাই ইয়াত চিলেক্ট অল কৰি দিব। AAY PHH NER সকলো ধৰণৰ কাৰ্ড ইয়াত আপোনালোকে চাব পাৰিব। তো চিলেক্ট অল কৰি দিব। এইটো চিলেক্ট অল কৰাৰ পাছত ইয়াত আহি ষ্টেটাছ আছে। ষ্টেটাছটো এইটোও আপোনালোকে ভেৰিফাইড এপ্ৰুভ এইটোও সকলোবোৰ মানে চিলেক্ট অল কৰি দিব। ইয়াতে এইটো হৈছে ৰেচন কাৰ্ড ৱাইজ মেম্বাৰ ৱাইজ এইটো আপোনালোকে চিলেক্ট কৰিব। তাৰপাছতে আহক RC ষ্টেটাছ ইয়াত আহি অল মাৰি দিব। তাৰপাছত ৰিপৰ্ট নেম এপি ৱাইজ এইটো ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ পাছত ইয়াত চাওক ভিউ ৰিপৰ্ট বুলি আছে, ইয়াত মাৰি দিব। ইয়াত ক্লিক কৰাৰ লগে লগে এইটো ডিলাৰখনৰ যিটো লিষ্ট আছে এইটো আহি যাব আপোনাৰ সন্মুখত, চাব পাৰিছে। তো ইয়াত চাওক আপোনাৰ যিটো কাৰ্ড নাম্বাৰ আছে, কাৰ্ড হোল্ডাৰৰ নেম এনেকৈ। তো চাওক ইয়াত ডালিমন বেৱা যিটো এইটো আধাৰ ছেডিং কমপ্লিট হৈ গৈছে, যাৰ কাৰণে ইয়াত আধাৰ কাৰ্ডৰ নাম্বাৰখন শ্ব' কৰিছে। আৰু যিবিলাক বহা নাই সেইটো ডট দিয়া আছে ইয়াত আপোনালোকে চাব পাৰিছে। তো এনেকৈ নিজৰ নামত যদি আধাৰ কাৰ্ড ছেডিং হৈ গৈছে আপোনালোকে চাব পাৰিব নিজে ঘৰত বহিয়ে। তো ভিডিঅ'খন ভাল লাগিলে এটা লাইক কৰি দিব আৰু আপোনাৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰি দিব। ধন্যবাদ।